হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভাল। পূজা বুলি দুযোৰমান কাপোৰ চিলাইছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এইখন চাদৰখন বগা দহি বাতি দিছোঁ। ব্লাউজটো এইটো। হাতত এনেদৰে কুচ কুচ দি চিলাই দিছোঁ। প্ৰিন্সেছ কাট ব্লাউজ। পাঁচপিনে হুক আছে। এইখন হ'ল মেখেলাখন। এইযোৰ কাপোৰ, ইয়াতো বগা দহি বাতি দিছোঁ। এই কাপোৰযোৰ ব্লাউজটো মই এনেদৰে চিলাইছোঁ। মেখেলাখন এইখন। এইটো চিম্পুল কাপোৰ, মুগা ৰং আৰু বগা দহি বাতি দিয়া হৈছে। এইখন হ'ল মেখেলাখন। এইটো হ'ল লেহেংগা ব্লাউজ, হাতটো দীঘলকৈ চিলাইছোঁ। ইয়াত মই পেড লগাই দিছোঁ, আপোনালোকে ধৰিব পাৰিছেনে? ইমান ধুনীয়াকৈ বহিছে চাওকচোন পেডটো। এনেকুৱা ধৰণৰ ব্লাউজবিলাক কেনেকৈ চিলাইছোঁ, যদি কাটিং ষ্টিচিং চাব বিচাৰে, শিকিব বিচাৰে, আপোনালোকে কমেণ্ট কৰি জনাবচোন। মই ইয়াৰ কাটিং ষ্টিচিং দিবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিছে ব্লাউজবিলাক কমেণ্ট কৰি জনাব দেই। এইটো হ'ল স্কাৰ্টটো। ইয়াত মই এনেদৰে লগাই দিছোঁ। এইকেইযোৰ কাপোৰ চিলাবলৈ বাকী আছে, দুযোৰ আছে, একেই ডিজাইনৰ কাপোৰ দুযোৰ আছে, চিলাবলৈ বাকী আছে। এইকেইযোৰ আপোনালোকক নেদেখুৱাওঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই, বাই বাই।